কালি মোক 10টা দেখুম বুলি কৈ 3টা লগে অনলাইন ৰয়াক ঐ থ হেলা চলা পিছত কবি শুন তই যে কালি যে মোক 10টা দেখুম বুলি কৈ যে 3টা লগে অনলাইন কাৰ কথা ফেনাইছিলি কোনজনী পাখৰ লগত ফেনাইছিলি সঁচা কথা ক হেবু কথা বাদ দে তই হেবু পিছৰ কথা তই যে হেৰি যে হোৱাটছএপত যে ষ্টেটাছ দিছ হেজনী কোন হয় হে কোন হয় এজনী লগৰটো কি লগৰটো কথা ক'বলৈ আহিছ অকলে দিব নোৱাৰা যে অকলে কৰিলে সন্দেহ কৰিম বুলি ভাবি কিনে লগৰটোৰ লগত দিব থ তোৰ নিঞ্জা টেকনিক মোৰ সব জনা আছে গম পালি আৰু তইতো মোৰ লগত তই যে কেতিয়া ষ্টেটাছ লগাই পোৱা নে কেতিয়াবা লগাইছ মই নাজানো তই এতিয়া হোৱাটছএপত মোৰ ষ্টেটাছ লগা অকল হোৱাটছএপতে নহয় তই ইনষ্টাগ্ৰামতো লগা ফেচবুকতো লগা স্নেপচাটতো লগা চবতে লগা মুঠতে যদি পাৰ তোৰ ঘৰৰ আগফালে মোৰ ফটোখন ওলমাই থ মই নাজানো এতিয়াই কৰ হেল্ল' বাবু কি কৰিছা ভাত খালা বাবু কিয় খোৱা নাই ইমান দেৰিলৈকে ভাত খাই ল'বা আৰু শুনা ভাত খাবা যে লাহে লাহে খাবা দেই আকৌ পানী লৈ ল'বা ওচৰত তোমাৰ কিবা হ'লে মই কেনেকৈ থাকিম বাবু শুনা না ইছৰাম বাবু তুমি হেৰি নাযাবা বৰষুণ চৰষুণ নিতিকিবা চৰ্দি হ'ব নিচি বহুত আলু খোৱা কিন্তু দেই আলু বেছি নাখাবা আলু খালে ডায়েবেটিছ হ'ব তোমাৰ নাখাবা আলু কি কৈছা বাবু বাবু তোমাৰ কি গুটা হৈছে সেইকাৰণে কওঁ বাবু তোমাক যে তুমি জ্বলা নাখাবা জ্বলা কম পৰিমাণে খাবা কি হ'ল বাবু দুখ পালা চাওঁ মই চুমাতে দিওঁ এদিন মোৰো বিয়া হ'ব তাৰ লগত ল'ৰা ছোৱালী হ'ব এটা ল'ৰা এজনী ছোৱালী ল'ম তাৰ একেলগে মিলি দুটাই ঘৰখন বনাম দুটাই একেলগতে সদায় ইভিনিং ৱাক কৰিব যাম আইও মোক মামা বুলি মাতিব নহয় আইও ভাবিয়ে ভাল লাগি গৈ মোৰ লগৰ অনামিকা তাৰ বয়ফ্ৰেণ্ডে জানে তাইক যে আইফোন দিছে গম পাওঁ তই মোক দিবিচোন এটা কি বোপাই ফোন বুলি একো লোৱাই নাই আকৌ তই কি মোক অকৰা গাঁৱলীয়া বুলি ভাবিছ নেকি তই মোক প্ৰথম আইফোনটোকে দি লচোন তাৰপিছত বোপাই ফোন দিবি আৰু শুনা মোৰ যে আৰু এজনী লগৰ আছিলে স্কুল টাইমত যে দীপালী বুলি তাই জানে লাষ্ট ইয়েৰ যে পুৰা আৰু এজনী যে মোৰ লগৰ আছিলে যে হুনমণি বুলি তাই যে কেদাৰনাথ গৈছিলে কিবা ট্ৰেকিং নে কিবা কৰি আইও কেদাৰনাথ যে ইমান ধুনীয়া মই যে শিৱ ভক্ত যে মই বৰ মনো কেদাৰনাথ যাবলৈ তই মোক লৈ যাবি না কেলেনো নিনিয় তই লগলেনো কি হয় মোক মোৰ লগৰ চবেই চবৰ কি হ'ল ফোনটো কাট খাই গ'ল যে নেটৱৰ্ক প্ৰব্লেম হ'ব লাগে চাগে আৰু আকৌ কৰোঁ তই মোক ফোনে নকৰ দিনটো এবাৰ হ'লেও ফোন কৰিলেও হয় দিনটো খবৰে নলওঁ মানুহজনী জীয়াই আছো নে মৰিলো নে একো খবৰেই নাই তোৰ মোৰোতো ফিলিং আছে ময়োতো মানুহ হয় মোৰোতো কথা পাতিব মন যায় তই অলপো নুবুজ মোক তই মোক ফোনেই নকৰ তই মোক অলপো টাইমেই নিদিয় তোক হ'ব দেচোন মোক 24 ঘণ্টা সময় নালাগে দিনটোৰ এটলিষ্ট তই মোক 2 ঘণ্টা সময় দিয়ে তই মোক এটলিষ্ট খবৰটো তই মোক কেয়াৰে নকৰ অকল ভাল পালে নহ'ব নহয় কিবা কেয়াৰো কৰিব লাগিব তই মোক কেয়াৰে নলওঁ অলপো মই যে অকণমান যে ক্ষীণ হৈ গৈছোঁ এতিয়া তাক খবৰ নলওঁ তই নটিছে নকৰ মোক নাই তোৰ অকল সেই পাবজি নে চাবজি সেইবোৰে তোৰ অকল তই অকল গেম সেইবোৰেই তোৰ অকল গেম আৰু লগৰ সেইবোৰেই আৰু মোৰ বুলিবলেনো কোন মই কোনোৱে নহয় তোৰ কাৰণে মইনো কোন আৰু নাপাওঁ তই মোক কেতিয়া বুজি নাপাওঁ তই মোক সদায় এনেকৈ কৰ চৰি কৈ কিনে আকৌ একেই হৈ যাওঁ তই মোক এনেকুৱাই তই মোৰ লগত ৰচোন মই কিতাপ এখন পঢ়ি আছোঁ অলপ পাছত ফোন কৰচোন কথা পাতিম নহয় ৰচোন মই কিতাপখন পঢ়ি লওঁ তাৰপিছত মই কথা পাতিম ৰচোন মই বাচন ধুই আছোঁ অলপ পাছত ফোন কৰিম ৰচোন মই মোবাইলত ইম্পৰ্টেণ্ট বস্তু এটা চাইছোঁ কিবা মোৰ এই PDF এটা বনাব লাগে ৰচোন মই কিবা চাৰ্চ কৰি আছোঁ এছাইনমেণ্ট কৰি আছোঁ মই ৰচোন এছাইনমেণ্টটো কৰি লওঁ মই ইম্পৰ্টেণ্ট বস্তু চাৰ্চ কৰি আছোঁ তই ফোন কৰি থাকিবি আকৌ মাজতে মই কিবা কৰি আছোঁ ৰচোন